Hello guys, welcome back to my channel Ryan's vlog. So আজি গৈছো এটা ঠাইত so বলক যাও তাতে গৈ কম ঠাইটোৰ নাম so এতিয়া নকও তাতে গৈ কম so বলক এতিয়া যাও তো আমি এতিয়া গৈছো ৰাংসাপাৰা so ইফালে মানে গাড়ী লৈ আহিছো অলপমান মই নুমিলো আৰু ভিডিও কৰিব কাৰণে নুমি আহিলো so গৈছো চাও কেনেকুৱা ৰাস্তাটো এইটো বৰষুণ পৰি আছে অলপ অলপ বলক বলক सफर कैसा है ये सफर मंजिलों আমি আহি পালো ৰাংসাপাৰা so ইয়াতে ইফালদি যাব লাগে এইটো ইফালদি যাব লাগে ৰাংসাপাৰা তো ইয়াতে পাৰ্কিং সাৰ্কিং কৰিব পাৰি ইয়াতে গাড়ী পাৰ্কিং কৰা so এইবিলাক মুৰ্গী বল তো ইফালে এখন ফিল্ড আছে চাওক এখন ফিল্ড এখন চাওক কিমান ডাঙৰ ফিল্ড বঢ়িয়া বস্তু কৰিব পাৰি আৰু ইফালদি যায় বেম্বু পাৰ্ক ইফালদি এবাৰ আহিছোঁ আমি তাকো আজি আৰু এবাৰ আহিলোঁ বাহঁতে অহা নাছিল সেইকাৰণে আৰু এবাৰ আহিলোঁ চাওক কিমান ডাঙৰ ফিল্ড ৰ'ব এটা 360 रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस तो यातेও গাড়ী আনিছে তো ইফালে যায় বেম্বু পাৰ্ক ইফালে যায় বেম্বু পাৰ্ক তো ৰাস্তাবিলাক চাওক কিমান চাফা বঢ়িয়া চাফা পুৰা চিকচিকা তো আমি এতিয়া গৈছো চাহ খাবলৈ মানে সেই ইয়াতে সেইফালে এখন দোকান আছে ইয়াতে বঢ়িয়া চাহ বনাই ইয়াতে কিবাৰ আহোঁতে আমি খাইছিলোঁ চ' গৈ আছোঁ ইয়াতে চাহ খাব তো চাওক ৰাস্তাবিলাক ইমান ধুনীয়া লাগে এইবিলাক চব ৰাবাৰৰ গছ এইবিলাক চাওক গোটেইখিনি ৰাবাৰৰ গছ যিমান গছ দেখি আছে ইয়াতে চব ৰাবাৰৰ এইখন হ'ল চাহৰ দোকানখন এইটো কুকুৰ চাওক এইটো কুকুৰ সিহঁত বঢ়িয়া চাহ বনায় চব অলপ চাহ খাওঁ এইবাৰ চ' এই কুকুৰটো আহিল আমি চাহ খাই আছিলোঁ তেতিয়া আহিল চ' আমি বাহিৰতে খালোঁ দোকানৰ ভিতৰত নাখালোঁ চ' ইয়াকো দিলোঁ খাব আমি চ' এইফালদি যায় বেম্বু পাৰ্ক এইফালদি যায় বেম্বু পাৰ্ক চ' বলক যাওঁ এতিয়া বেম্বু পাৰ্কলৈ বলক ইয়াতে ন' পাৰ্কিং ৰোড চাইডত পাৰ্কিং কৰি মনা কৰিছে চ' এইটো চাওক ৰাস্তাটো বঢ়িয়া লাগিছে চাওক পুৰা চাফা একো নাই কোনো প্লাষ্টিক চাষ্টিক একোৱেই নাই পুৰা চাফা তো এইখন পালোঁ চাওক এইখন বেম্বু পাৰ্ক এইটাতে আছোঁ ৰ'ব দেখাই আছোঁ ৰ'ব ওচৰত গৈ দেখাই আছোঁ ৰ'ব আমি পালোঁ বেম্বু পাৰ্ক চ' ইয়াতে পাৰ্কিং কৰিলে 501 টকা ফাইন নো এণ্ট্ৰি বাইক কাৰ বাইক চাইকেল চ' এইখন গেটখন ৱেলকাম টু ডাব্লিউ আৰু OM2 উঠি গৈছে চ' এনেকুৱা চাওক এইটো এণ্ট্ৰি গেট চাওক এইখন তো বলক এইবাৰ ভিতৰত যাব তো বলক যাওঁ এইবাৰ ভিতৰত বলক তাৰ পৰা এণ্ট্ৰি চ' ইফালে চাওক ইয়াতে বহা চোৱা ইয়াতে বহিব পাৰি তেনেকুৱা ইয়াতে দোকানো আছে ইয়াতে দোকান আছে এনেকুৱা এইখিনি ধুনীয়া লাগে তো ইয়াতে বহিব পাৰি এইটো আছে ডনেশ্যন বক্স চ' সেইফালে যাওঁ বলক তো ইয়াতে চাওক ইয়াতে যাওঁ তেনেকৈ চাওক ইয়াতে এইবিলাক বাঁহৰ গছ চ' এইবিলাকত বহিব পাৰি এইটোত বহিব নোৱাৰি এইটোত পাৰিব যদি আপোনালোকে ইচ্ছা কৰে ইয়াতে বহিব পাৰিব প্লিজ ৰিমুভ ইয়'ৰ শ্বুজ এণ্ড চেণ্ডেলছ ইয়াতে লিখা আছে চাওক চ' এইবিলাক আছে জোলনা আছে এনেকুৱা সেইখিনিত আপোনালোকক এটা 360 ভিউ দেখাই দিম সেইফালে
ফুল চুল আছে বিৰাট সেইখিনি মানে ধুনীয়া লাগে সেইখিনিত আপোনালোকক এটা 360 ভিউ দেখাই দি আছোঁ তো ইয়াতে চাওক শ্বুটিং হৈ আছে এইবিলাক চাওক गुजर ऐसी राह से गुजर তো এতিয়া ভিতৰত গৈ আছোঁ এইবিলাক চাওক গছ তো এয়া চাওক কি ধুনীয়া লাগিছে চাওক ধুনীয়া পৰিৱেশ ইয়াতে এটা 360 ভিউ तो मेरा साथी मेरे साथ ना कटे दिन रात ना ओ मेरा साथी मेरे साथ ना তো চাওক চাওক ফুলৰ মাজেদি চাওক চাওক এইবিলাক ঘৰৰ এইবিলাক মানুহৰ ঘৰ ইয়াতে মানুহ থাকে এইটো ঘৰতো থাকে এইবিলাক মানুহ থাকে এইবিলাক গছ এইবিলাক বিক্ৰী কৰে চাগে এইবিলাক বিক্ৰী কৰে এইবিলাক যিমান আছে গোটেইখিনি মানে বিক্ৰী কৰে আৰু দাম मायने न मायने दिल मेरा जाने जाने मन तेरा এইকেইটা গছ ইমান ভাল লাগিছে চাওক এইকেইটা গছ বঢ়িয়া লাগিছে তো আমি বেম্বু পাৰ্কৰ পৰা ওলালোঁ আমি সেইফালে এটা ৰাস্তা আছে সেইফালেদি যাওঁ ৰ'ব কি আছে চাওঁ তো আমি এতিয়া তাৰে পৰা বেম্বু পাৰ্কৰ পৰা ওলালোঁ এইবাৰ এইবিলাক চাওক মানুহৰ ঘৰ এইবিলাক ৰ'ব সেইফালৰ পৰা গৈ দেখাই আছোঁ তো এইখন ফিল্ডখন এই ফাৰ্ষ্টতে আমি এইফালেদি সোমাইছিলোঁ যে সেই ৰাস্তাটো তো এইবিলাক চাওক মানুহৰ ঘৰ চাওক এইবিলাক চাওক ফুলে ফুল ভিতৰতো আছে তো এইটো দি আহিলোঁ মানে গাড়ীখন আমি সেই ফিল্ডত থৈ দিছোঁ এই তাতে গাড়ী আছে তো এইফালেদি চাই এইটো চাওক ট্ৰি হাউচ চাওক সৰু এইটো ট্ৰি হাউচ চাওক কি হ'ল ইফালে এনেই ৰাস্তা ইফালে নাই একো আকৌ এবাৰ চাই হ'ব বলক গ্ৰীণ এই যে ক্লিন এণ্ড গ্ৰীণ ভিলেজ ৰাংসাপাৰা তো ইফালে একো নাই মই কিবা থাকা বুলি ভাবিছিলোঁ ইফালে এনেই ৰাস্তা আৰু গৈছোঁ ইফালে মা পাপাহঁতে সেইফালে আছে মা পাপাহঁতে চ' সেইফালে গৈ আছোঁ এইবাৰ পৰা ক'ত যাওঁ চাওঁ ৰ'ব এইবাৰ চাগে যামেই ইয়াৰ পৰা তো চাওক আপোনালোক এটা বস্তু দেখাই আছোঁ ইয়াতে চাওক জম্বুৰাৰ গছ চাওক কিমান জম্বুৰা লাগিছে চাওক এই চাওক হাতে দিয়ে লাগা চাওক এইটো চাওক জম্বুৰা কিমান জম্বুৰা লাগিছে বহুত জম্বুৰা লাগিছে ইফালেও সিফালেও বহুত জম্বুৰা লাগিছে চাওক কিমান জম্বুৰা একদম ওচৰতে লাগিছে চাওক একদম তলত লাগিছে তো আমি ৰাংচাপাৰাৰ পৰা আহিলোঁ আহি তেতিয়া 5টাই বাজে তো ইয়াতে জেঠিহঁতৰ তাতে আহিছিলোঁ মানে গোৱালপাৰাত যে আহিছিলোঁ যে তেতিয়া এই গাড়ীখন যে আছিল ইয়াতে আছে গাড়ীখন মানে জীপখন তো এই জেঠিহঁতৰ তাতে আহিছিলোঁ চ' এইবাৰ ঘৰতে যাওঁ চ' এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভাল লাগে লাইক কৰি শ্বেয়াৰ কৰিব কমেণ্ট কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই